Hello friends, welcome back to my YouTube channel. মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মাছৰ খুবেই টেষ্টি ৰেচিপি এটা। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাছ বনাবৰ বাবে মই লৈছোঁ জিকা আৰু কচু কাটি লৈছোঁ। প্ৰথমতে মাছখিনি ফ্ৰাই কৰি লৈছোঁ। তাৰ পিছত পিঁয়াজ, নিমখ, হালধি আৰু ৰং জলকীয়া লৈছোঁ আৰু এয়া নহৰু অলপ পিছা লৈছোঁ। কেৰাহীখন মিঠাতেল অলপ দিলোঁ। তেলখিনি যেতিয়া গৰম হ'ব তেতিয়া পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ৰঙা হোৱালৈকে আহক এতিয়া আমি গোটেই বস্তুখিনি মিলাই লওঁ। এয়া পিঁয়াজখিনি অলপ ৰঙা হৈছে, তেতিয়া এইখিনি দি দিলোঁ। এয়া এনেকৈ মছলা ভাজি বনালে খুবেই টেষ্ট হয় খাবলৈ। এতিয়া জিকা আৰু কচুখিনি দি দিলোঁ। এতিয়া লৰাই দিলোঁ আৰু 10 মিনিটমান এনেকৈ সিজাম, কাপত পানী নিদিয়াকৈ। এয়া 10 মিনিটৰ পিছত চাব আহিছোঁ, অলপ পানী আছে। কচুটো সিজিব লাগে, গতিকে অলপ পানী দি দিলোঁ আৰু ঢাকি দিলোঁ ঢাকনখন। এতিয়া আকৌ চাব আহিছোঁ, এয়া কচু আৰু জিকা সিজি আছে। অলপ পানী দি মাছখিনি দি দিলোঁ। আকৌ 15 মিনিটৰ পিছত চাম। 15 মিনিটৰ পিছত চাইছোঁ, আমাৰ মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। কালাৰটো খুব ধুনীয়া হৈছে, দেখিছে। এনেকৈ ট্ৰাই কৰি চাব ঘৰত। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰিব নাপাহৰিব।